নমস্কাৰ আপোনালোকক পুনৰবাৰ সেৱা জনাইছোঁ আৰু এটি নতুন ভ্লগলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। একচুৱেলি ইউটিউব চেনেল খোলাৰ পৰা কি হৈছে, য'তে যাওঁ অকল ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকোঁ। আজিও তেনেকুৱা এটাই হ'ল। আহিছিলোঁ বাহঁতৰ ঘৰলৈকে আহি আছিলোঁ, ঘপককৈ এওঁ ক'লে যে দুটা বস্তু চাবলৈ দিছে আমাৰ খুৰাই, চফা আৰু ড্ৰেছিঙৰ লগত এখন বিচনাও পাৰিছে চাবলৈ কৈছে। সেইকাৰণে মই ঘপককৈ বোলো ভাবি ল'লোঁ যে এটা ভিডিঅ' এটা কৰি ল'লে, আৰু ক'লে এটা ভিডিঅ' হ'ব তোমাৰ। ঠিক আছে, মোৰ এইবিলাক বস্তু খুব ভাল লাগে। মই জানো আপোনালোকেও খুব ভাল পায় এনেকুৱা বস্তুবোৰ চাই। আপোনালোকে চাবচোন, মই কি বস্তু দেখুৱাম। আহকচোন আমি তালৈকে যাওঁ, দোকানলৈকে। ধুনীয়া নাচিকো তাতে আৰু ধুনীয়া ধুনীয়া আছে, ধুনীয়া ধুনীয়া আছে দেই। বিচনা, চফা, বিচনা ৰেডিমেড নে বনাব? এইবিলাক ডাইনিং ন? এইটো 37 ডাবল বিছনা এটা 37 800 দিব। তাৰপিছত ড্ৰেছিংখন চাব কিমানমান মান আহিব? ডিছকাউণ্ট 16,000 আহিব ড্ৰেছিংখনত। চিম্পুলটো এইটো কিমানত আহিব? 36। আমাৰ যিটো কাঠ বাবা, সেইটো কি কাঠৰনো আমাৰ? এইটো আছে দাদা, একদম চিম্পল। এইটো কিমান আহিব? 36। চব ধুনীয়া ধুনীয়া ৰেডিমেড দাদা, চব ৰেডিমেড ন? অৰ্ডাৰ দিলে বনাই দিয়ে। মোক এনেকুৱা এটা বস্তু লাগে জানে দাদা, এই যে কাপোৰ থ'ব পৰা এটা আলমিৰা মানে লাগে, আলনা টাইপ। ৱাৰ্ড্ৰব এতিয়া আছে তলত। এতিয়া চাম হা। এইটো চফাত কিমান চিম্পুলটো, আৰু এই ডিজাইনটো আপোনাৰ পিছফালে যিটো এইটো নতুন। এইটো কিমান মান পৰে? হা, চেম 48 পৰে ন? বহুত সপোন আছে এনেকুৱা এযোৰ কিনা। 48। মোৰযোৰ কেনেকুৱা জানে? মোৰযোৰ তেনেকুৱা এইযোৰৰ নিচিনা। এইটোৰ নিচিনা। এইটো বেছি হেৰি নহয় ন? মই কিন্তু মোৰযোৰ এনেকুৱা, ডিজাইনটো অলপ বেলেগ, কিন্তু কাঠৰ এনেকুৱাই মোৰযোৰ। হেৰি পৰিছিলে আপোনাৰ 39 নেকি? 39 নে 40 কিবা সেনেকুৱা কিবা হেৰিৰ পৰা। বিষ্ণু যে আছে, বিষ্ণু। থানা নাম কি নাম? দোকানখনৰ নাম কিবা নাম আছে? এইটোৰ নিচিনা আছে মোৰ। এইটো কিমান? এইটো হা 42। ভাল লাগিছে ন? খুব ধুনীয়া চোফাৰ ছেট বা আলমিৰাই হওক বা ড্ৰেছিং এটাত খুব ধুনীয়া মই দেখুৱালোঁ। খুব ধুনীয়া লাগিছে। আপোনালোকেও আহিব, ময়ো ল'ম ইয়াত বস্তু। ভাল লাগিছে। আৰু কৈছে 15 বছৰ গেৰাণ্টি। 15 বছৰ ৱাৰেণ্টি আছে। আৰু কিবা বেয়া যদি হয় ঘপককৈ আপুনি